লগত ইমান মানে এই লগালগি নহয়, বুজিছে না? শুনা, এতিয়া শুনা, আমাৰ যোৱা বছৰ এই যে শনিবাৰী অনুষ্ঠান, এই অনুষ্ঠানবিলাক আমি চলাইছিলোঁ। শনিবাৰত আমাৰ বিশেষকৈ আছিল যোগা অনুষ্ঠানটো। এই যোগা সম্পৰ্কে নতুন যিবিলাক আহিছা তেওঁলোকৰ অলপ জ্ঞান কম আছে নেকি নাজানো, তথাপি আমি অলপ কৈ দিম যোগা কি, যোগা কিয় কৰিব লাগে, আৰু এই যোগাটো আমাৰ ভাৰতবৰ্ষত কিয় ইমান প্ৰযোজ্য হ'ল সেই সম্পৰ্কে আমি অলপ কথা কম। আগৰ দিনৰ ঋষি মুনিসকলেও এই যোগা অভ্যাস কৰিছিল, গতিকে আমি সেই ঋষি মুনিসকলৰ পৰা আমি কিছু হ'লেও তাৰ লাভ সম্পৰ্কে আমি জ্ঞান লাভ কৰিছোঁ যে যোগা অভ্যাস কৰিলে আমাৰ শাৰীৰিকভাৱে যে লাভ হয় সেইটো, যাৰ কাৰণে সেই ঋষি মুনিসকলৰ কথাবিলাক এতিয়া আমি আখৰ আখৰে পালন কৰিবলৈ লৈছোঁ। এতিয়া যোগা অনুষ্ঠান চলিব, চাবা কিন্তু মই দেখাই দিম সেইমতে চলিব। আৰু কোনো এই চা নিতুল এইবাৰ ভিতৰত গৈছে কোনোবাই, লিতুল ল'ৰাটো। মই যি ধৰণে কৰোঁ সেই ধৰণে অলপ যোগা আমি চলাম। এতিয়া গৰমত সিমান হেৰি নকৰোঁ, লং নকৰোঁ, খুব শ্বৰ্ট টাইমত আমি এই কামখিনি শেষ কৰিম, বুজি পাইছে না? গতিকে ষ্টাৰ্ট কৰোঁ আহা। নাম্বাৰ 1, কোনো সাউন্ড হ'ব নালাগে, সাউন্ড বন্ধ। নাম্বাৰ 2, যোগা অভ্যাস কৰোঁতে যোগাৰ কাম কৰোঁতে হাঁহিব নালাগে। কোনোবা হাঁহিছা এইটো যোগা নহয়, যোগাৰ নিয়ম আছে, সেইটো কৰিম আমি। আমাৰ কিছুমান আছে সূত্ৰাসন, শুই শুই কৰিব লাগে, হা, তাৰাসন থিয় হৈ কৰিব লাগে। আমাৰ থিয় হোৱা যিকেইটা আমি সম্ভৱ সেইকেইটা কৰিম। অলপ ৰেডি কৰা। বিশ্ৰাম, বিশ্ৰাম মানে কি? তুমি পোন হৈ থিয় হ'ব লাগে, এইটো হ'ল বিশ্ৰাম, বুজিছেনে নাই? এতিয়া মোৰ দৰে কৰিবা, দুটা হাত লাহেকে সন্মুখ ফালে মেলি দিয়া, মুঠা মাৰি ধৰা, যিমান শক্তি আছে সিমান শক্তি কৰি মুঠা মাৰি ধৰা, যাতে শক্তি প্ৰয়োগ হয়। আৰু তোমাৰ সোঁ হাত আৰু বাওঁ হাত দুয়ো হাতেৰে একেলগে চলিব। এতিয়া সোঁফালে 8 পাক ঘূৰাই দিবা। 1 2 3 4 5 6 7 8। এইবাৰ বাওঁফালে 1 2 3 4 5 6 7। হাতটো এনেকৈ লাহেকৈ মেলি দিয়া আৰু বিশ্ৰামলৈ যোৱা। ভাল লাগিছে? এতিয়া আমি আৰু এটা কৰিম। তোমাৰ কঁকালটো এনেকৈ ধৰা, ধৰিছা নহয়? ধৰিছা? এতিয়া যিমান পাৰা, তুমি যিমান দূৰ পাৰা সিমান কৰিবা। ধৰিছা? এই কঁকালৰ এইটো হ'ল যোগা। কঁকালটো সোঁফালে 8 পাক ঘূৰাই দিবা, যিমান দূৰ পাৰা মুঠতে। চাবা, ৰেডি? 1 2 3 4 5 6 7 8। বিশ্ৰাম। আকৌ বাওঁফালে 1 2 3 4 5 6 7 8। বিশ্ৰাম। হা, শুনবা? এতিয়া তাৰাসন কৰবা। তোমাৰ হাত দুখন ওপৰ ফালে দাঙি দিয়া, একে লক কৰি দিয়া। লক কৰি দিছা? এতিয়া তোমাৰ ভৰিৰ গুৰুহা পাছফাল
ডাঙা মাৰি দিব লাগিব ৰেডি থাকা এনেকৈ কমপক্ষে 1 মিনিট নাহিবা কোনে আহিছা লাহে 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 তুমি ভৰি গুৰুহাটো নামি দিয়া হাত দুখন লাহে লাহে বিশ্ৰামলৈ গুচি যোৱা ভাল লাগিছে এতিয়া আমি আৰু এটা আসন কৰিম চাবা 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 বিশ্রাম অত্যন্ত জোরে হাত চাপড়ি দিয়া এইবার আরো একটা আসন তুমি করবা লাগবো গরম লাগবো তো সেই কারণে সিমান এই কঠিনবিলাক নকৰোঁ আজি গরম লাগিল এতিয়া তুমি যিমান পাৰা চাবা তোমাৰ দুটা হাত তোমাৰ এই ভৰিৰ আঙুলি চোৱাৰ চেষ্টা কৰবা এনেকে থিয়া দিয়া বুজিছা এনেকে যা এনেকে যা এনেকে যা এনেকে যাই যিমান দূৰ পাৰা মইতো নৰুৱে যিমান দূৰ পাৰা তল ভালে তল ভালে তল ভালে আপোনালোকে চাব মই নৰু আৰু মই কি কারবার হল মাতবুল কিয় কথা করার প্রয়োজন নাই নহয় তো বন্ধ করে দিছো না কম কিয় হল এতিয়া চাবা বিশ্রাম বিশ্রাম দুটা ভৰি এনেকে অলপ মেলি দিয়া কিমান তোমাৰ মেলি দিছা ইমান নহয় কমকে এই কথা বুঝা স্যার এটা মার পেছে কি আচ্ছা কথা কোয়া লরা ছোৱালী কই দিলে হ'ব বিরাট তোর কই দিল বাবার দিছে আচ্ছা রেডি এইবার তোমার হু হাতটো এইটো হু হাত মানে ডাইন হাত তোমার এই হু হাতটো তোমার এই হু ভৰিৰ ফালে লাহে লাহে হেলি দিয়া আৰু বাও হাত দাঙি দিবা এনেকে এইটো হাতৰ চাবা এনেকে তলুৱা বেয়া এনেকে চাবা যারা হাতৰ পালে এনেকে উল্টা পুল্টা হয়ে গেছে
এই যোগা অনুষ্ঠান আগবাঢ়ি নাযাওঁ ইমানতে মই শেষ কৰি ঘোষণা কৰিলোঁ আৰু যোগা অনুষ্ঠানত কেতিয়াও মুখত চাউল থাকিবই নালাগে মুখত চাউল হ'ল মানে তোমাৰ যোগাটো নহ'ল যোগাৰ লাভ আছে বুলি কৈছোঁ নে নাই অলপ মানিব লাগে কথাবিলাক হাৰিব নালাগে বেয়া কথা ইয়াৰ পিছৰ অনুষ্ঠান কি হ'ব সেইটো চলাই দিয়াৰ কাৰণে আমাৰ হিন্দী ছাৰ আছে তেখেতক আমন্ত্ৰণ কৰিছোঁ